Hey guys, welcome to my YouTube channel. বহুত দিন মানে ব্লগ চক দিব পৰা নাই মানে আজি ফাইনালি এটা ব্লগ দিম বুলি ভাবিছিলোঁ। আমি আজি মই নলবাৰীত আছোঁ মামাঠাইত মানে এতিয়া হৰি মন্দিৰত যাম আমি যাই অলপ কিবা চলি আছে বিহুৰ প্ৰেক্টিচ চলি আছে এইবাৰ বহুত বহাগ বিহুৰ বহুত ধমাকা হ'ব মানে চবকে ধমাকা মানে জেগাত নিব আৰু ভালকৈ নাচাব চবকে সেইকাৰণে তাৰে কাৰণে প্ৰেক্টিচ দি আছে যাতে প্ৰডাকশ্যন তাতে যাই চাওঁ আৰু মহন্ত দা আহিছে মহন্ত দাক ফোন মাৰিছোঁ আহি থকা বুলি কৈছে। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ শেষলৈকে পূৰা চবে চাই থাকক আৰু ভিডিঅ'টো ফুল ৱাচ কৰক। মহন্ত দা আহি গ'ল ভিডিঅ' বনাই আছোঁ কিবা হৈ আছে বৰ্তমান আহি পালোঁ মহন্ত দাকো মাতিছিলোঁ আৰু আহি গ'ল আৰু মই ইয়াতে ওচৰতে থাকোঁ আৰু হৃদয় ভাইও হৃদয় ভাইও ধুনীয়া ভিডিঅ' বনাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আহিলোঁ এই ইয়াতে মাতিলে মানে ইয়াতে কিবা কিবি বিহুও চলি আছে বিহুৰ মানে আখৰা চলি আছে তো আখৰাৰ কাৰণে চব প্ৰস্তুতি চলি আছে যাতে বিহু এইবাৰ ধমাকা হয় বহাগ বিহুত তো এইটোৱে আৰু হৃদয় ভাই আৰু মই ক'ৰবাত যাম ফুৰিবলৈ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম একেলগে ভিডিঅ'। মানে কিবা এটা ডাইলগ মাৰিব ৰমলা মাৰি দিম নেকি হেণ্ডেল ওপৰত আহি গ'লোঁ আগলা আগলি কোনেও নাই মানে এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো ওপৰৰ পৰা যোন শ্বট এটা দেখাম মোবাইল দি দেখাম আপোনালোকে চাই ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আৰু মহন্ত দা গেল মানে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ শেষলৈকে চাই থাকক। হে গাইজ ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সমাপ্ত হ'ল মানে চবে গেল আৰু এতিয়া বাজি 7টা বাজিল মানে চাইকেল লৈছিলোঁ এতিয়া যাওঁ ঘৰত যাওঁ য়ৌ।